আমি সন্মানীয় শ্ৰী প্ৰমোদ বৰা ডাঙৰীয়াৰ নেতৃত্বত আমাৰ চৰকাৰে যোৱা 4.5 বছৰত ফৰেষ্ট ডিপাৰ্টমেণ্টত আমি 2টা পেজত মাটিৰ লেণ্ড টাইটেল চাৰ্টিফিকেট পাত্তা দিবলৈ চাৰ্টিফিকেট দিবলৈ সক্ষম হৈছোঁ। প্ৰথম পেজত আমি 26,000 পৰিয়ালক মাটিৰ লেণ্ড টাইটেল মানে মাটিৰ চাৰ্টিফিকেট দিবলৈ সক্ষম হৈছিলোঁ লেণ্ড টাইটেল চাৰ্টিফিকেট। আজি ছেকেণ্ড পেজত 14,000 পৰিয়ালক লেণ্ড টাইটেল চাৰ্টিফিকেট দিবলৈ সক্ষম হৈছোঁ। এই ছেকেণ্ড পেজৰে আমাৰ ফ'ৰ্থ পেজ হয়, সেই ফ'ৰ্থ পেজত আমি 4,574 পৰিয়ালক মাটিৰ পাত্তা দিবলৈ গৈ আছোঁ। ইয়াৰে 23,528 বিঘা 3 কাটা 9 লেচা মাটি আমি আজি ডিষ্ট্ৰিবিউশ্যন কৰিবলৈ সক্ষম হ'ম। এটা কৈছে যে ৰাজ্য কেন্দ্ৰত এতিয়াও চৰকাৰ চলিছে, তাৰপিছতো বিজেপি এটা আগ্ৰাসন ৰূপ ধৰা এটা চব সকলো পলিটিকেল পাৰ্টিৰে যেনেকৈ ভাৰত এখন গণতন্ত্ৰ দেশ, ৰাষ্ট্ৰীয় দলেই হওক আঞ্চলিক দলেই হওক নিজস্ব এটা এজেণ্ডা থাকে, নিজস্ব এটা কি কয় পলিচি থাকে। এই এজেণ্ডা আৰু পলিচিৰ মাধ্যমেৰে সকলোৱে নিজস্ব পথেৰে যায় আৰু সমাজখনৰ মাজত আহে। গতিকে আমাৰ বিজেপিৰ যি পলিচি হিচাপে গৈ থাকিব। আমাৰ UPPL দলে সন্মানীয় শ্ৰী প্ৰমোদ বৰা ডাঙৰীয়াৰ নেতৃত্বত য'ত নেকি এখেতে আমাৰ হাইকমাণ্ড এখেতৰ নেতৃত্বতে BTCৰ 26টা জাতি জনগোষ্ঠীক সামৰি পেলাই 35 লক্ষ আমাৰ ভাৰতীয় নাগৰিকৰ শান্তি সমন্বয় ঐক্যতা আমি গঢ়িবৰ কাৰণে যি যোৱা 4.5 বছৰে কাম কৰি আহিছোঁ আৰু সকলো জাতি জনগোষ্ঠীৰ সকলো ব্যক্তিয়ে সন্মানীয় প্ৰমোদ বৰা ডাঙৰীয়াৰ নেতৃত্বত আমাৰ UPPL দলে বিকল্প এটা দল, যি দলে শান্তি গঢ়িব পাৰে, যি দলে মাটিৰ সমস্যা সমাধান কৰিব পাৰে, যি দলে কি কয় সমন্বয়েৰে সকলো জাতি জনগোষ্ঠীক প্ৰকৃত গণতন্ত্ৰটো এনজয় কৰিবলৈ দিবলৈ তেনেকুৱা এটা দলকে আকৌ লাগে বুলি আজি হাতে হাত ধৰি পেলাই দলে বোলে ওলাই আহিছে। গতিকে আমাৰ যি ৰাজনীতিক দলে নহওক কিয়, মই নাম ল'বলৈ মন নাই, এখেত সকলোকে আমি ৱেলকাম কৰিছোঁ। 17 বছৰে তেনেকুৱা ৰাজনীতিক পাৰ্টিবিলাকে আহিবলৈ সক্ষম হোৱা নাছিল, গণতান্ত্ৰিকভাৱে ইয়াত ইলেকশ্যনত ভাগ ল'বলৈ সক্ষম হোৱা নাছিল। আজি আমি শান্তি প্ৰতিষ্ঠা কৰিছোঁ। হাগ্ৰামা ডাঙৰীয়াই আজি শান্তিৰ কথা মুখত আনিব লগা হৈছে, নিজে বাইকত উঠি পেলাই টাউনত বাহিৰত ঘূৰা ফুৰা কৰিবলৈ সক্ষম হৈছে। যি হাগ্ৰামাৰ দিনত মানুহে বাইক চলাই পেলাই ৰাস্তালৈও যাবলৈ সক্ষম হোৱা নাছিল, বড়ো মানুহে আদিবাসী গাঁৱত যাবলৈ সক্ষম হোৱা নাছিল, মুছলমান মানুহে বড়োসকলৰ চকু দি পেলাই কথা ক'বলৈ সক্ষম হোৱা নাছিল। গতিকে আজি সকলোৱে গম পাইছে BTCত শান্তি এটা সমাজ গঢ়িবলৈ সক্ষম হৈছে। সকলো দলে বোলে আজি ৰাজনৈতিক দল যি ৰাষ্ট্ৰীয় দলে হওক বা আঞ্চলিক দলে হওক ওলাই আহি পৰিছে। তেওঁ কৈছে, হাগ্ৰামা কৈছে এইবাৰ শান্তি আনিম। 17 বছৰে কি কৰিছিল? মই যদি প্ৰশ্ন কৰোঁ, 17 বছৰৰ 10 বছৰে কংগ্ৰেছৰ লগত BPF এলায়েন্স কৰিছিল, 5 বছৰে BJP এলায়েন্স কৰিছিল। মোতকৈ আপোনালোকে বেছি জানে। এই 10 বছৰ আৰু 5 বছৰ আৰু 2 বছৰ 17 বছৰত তেওঁলোকে শান্তিৰ বাক্যটো মুখৰ পৰা কিয় মোহাৰি পেলাইছিল, মুখৰ পৰা কিয় আঁতৰাই লৈছিল? আজিহে শান্তিৰ কথা মুখত ওলাইছিল, কিয়নো শান্তি অট'মেটিকেলি আমাৰ সমাজখনে বুটলি আনিছে, ইয়াত কোনোবা ৰাখা নাই। আজি UPPL দলটো ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেল হিচাপে সকলো জাতি জনগোষ্ঠীয়ে একগোট হৈ পেলাই গঠন কৰিছে আৰু এই UPPLৰ মাধ্যমেৰে আজি শান্তি প্ৰতিষ্ঠা কৰিছে। গতিকে শান্তি ক'বলৈ সকলোৰে মুখত আজি সাহস হৈছে। গতিকে আহক, তেওঁলোকেও কওক। আজি এখন বৈঠক হৈছে জাতীয় 16টাকৈ সংগঠন। আমাৰ UPPL দলৰ পৰা আমি মষ্ট ৱেলকাম। আমি সৎ ইচ্ছাৰে হৃদয় খুলি পেলাই BTCৰ ইউনিটি, BTCৰ সকলো আমাৰ বড়ো লিডাৰসকলৰ ইউনিটি, BTCত থকা সকলো জাতি জনগোষ্ঠীৰ সমন্বয়, BTCত থকা সকলো জাতি জনগোষ্ঠীৰ শান্তিৰ যাত্ৰাত আগভাগ ল'বলৈ আমি UPPL দলে আপচুৰ আহ্বান মৰ্মে আপচুৰ নেতৃত্বত আমাৰ 16টা বড়ো জাতীয় সংগঠনবিলাকে যিটো আহ্বান কৰিছে, সেইটো আমি UPPL দলে 1000 টাইমছ হৃদয় খুলি পেলাই আমি আজি ৱেলকাম কৰিছোঁ। চৰকাৰৰ এৰাটো ডাঙৰ কথা নহয়। কি কয়, ৰাজনীতিটো জাতিৰ কাৰণে ডাঙৰ হ'ব নোৱাৰে। ৰাজনীতি যিকোনো মুহূৰ্ততে আমি ত্যাগ কৰিবলৈ প্ৰস্তুত, জাতিটো কিন্তু আমি মৰিবলৈ দিব নোৱাৰোঁ।
আমি আমি কৈ আছো UPPL দল হিচাপে শান্তি লাগে 4.5 বছৰে আমি চিঞৰ মাৰি আছো, কিন্তু হাগ্ৰামাই আজি কৈছে এৰি আহক। হাগ্ৰামাই যদি এৰি আহিব আহিবলৈ ক'ব পাৰে নিজকে এতিয়া কেণ্ডিডেট আপোনালোকৰ কি কয় বিস্তাৰ কথা কেনেকৈ আহিব পাৰে? 22টা দিলেই অলৰেডি, কোনটো মুখত বিস্তাৰ কথা আহিব পাৰে, হয় না নহয়? আৰু দল এৰি পেলাই যদি নতুন দল UPPL BPF গঢ়িব পাৰে, তেতিয়া আৰু BPFৰ নামত 22টা টিকেট দিয়াৰ কি কথা আহিব পাৰে? কোনটো লজিকৰ কথা ক'লে? ঠিক আছে, থেংক ইউ। এই প্ৰশ্নৰ উত্তৰটো এপছৰ আহ্বানত যি 16টা বড়ো জাতীয় সংগঠনবিলাকে ইউনিফিকেশ্যনৰ কথা কৈছে, আমি যিকোনো মুহূৰ্ততে UPPL দলক ডিজলভ কৰিবলৈ ৰাজি আছো। যদি নৈতিকতাটো যদি আগত ৰাখি পেলাই, ঢাল হিচাপে আগত ৰাখি পেলাই বড়ো আৰু 16টা বাকী জাতি জনগোষ্ঠী, বাকী 26টা জাতি জনগোষ্ঠী সামৰি পেলাই সঁচাকৈ BPFে শান্তি প্ৰতিষ্ঠা কৰিবলৈ বিচাৰিছে, প্ৰথমত 12 তাৰিখৰ আগত 22টাটো তেওঁলোকে হেৰি কৰক, উইথড্ৰ কৰক। তাৰপিছত BPF হিচাপে UPPL হিচাপে আমি ডিজলভ কৰিব পাৰে নোৱাৰে ইয়াৰ কথাটো আলোচনা কৰক, ঠিক আছে? আমি যিকোনো মুহূৰ্ততে প্ৰস্তুত। UPPL দলটো জাতিৰ কাৰণে বেছি ডাঙৰ নহয়, এটি সাধাৰণ কথা। UPPL দলটো আমি 26টা জাতি জনগোষ্ঠীহে একগোট হৈ পেলাই গঠন কৰিছো। এই 26টা জাতি জনগোষ্ঠী আলোচনা কৰি এপছৰ বেনাৰত থাকি পেলাই আমি নতুন এখন সমাজ গঢ়ি আমাৰ লছ আছে, কিয়নো আমি শান্তিৰ কাৰণে কাম কৰি আছো। তেওঁলোকৰ সাহস নাই। মই কৈছো হাগ্ৰামা এজন কাপুৰুষ, তেওঁতো দখনাহে পিন্ধাব লাগে, মেখেলাহে পিন্ধিব লাগে, চাদৰহে পিন্ধাব লাগে, কিয়নো তেওঁ সাহস আছিল যদি 4.5 বছৰত তেওঁ সাহস কৰিলেহেঁতেন যে যদি মতা মানুহ হয় এছেম্বলিত আহিলেহেঁতেন। থেংক ইউ।